মাছৰ ৰেচিপি এটা বনাওঁ তাকে আপোনালোকক অকণমান দেখাই দিম বুলি ভাবিছোঁ এয়া লৈছোঁ ৰঙালাও পাত আৰু এইফালে এয়া লৈছোঁ সৰিয়হ বটা সৰিয়হ নহৰু এইবিলাক দিয়া আছে এইখিনি আচলতে মানে দেখুওৱা নহ'লে এইখিনি আমাৰ মাইনুৱে পিচি মেলি ৰেডি কৰি থৈছে আপোনালোকক দেখুৱাবলৈহে নহ'ল খালি ইয়াতে আছে সৰিয়হ আৰু নহৰু আদা আৰু অকণমান হালধি এনেকৈ পিচি লৈছোঁ এতিয়া কি কৰোঁ আপোনালোকক দেখুৱাইছোঁ চাওক আৰু ইয়াতে নিমখো দিয়া আছে কিন্তু দেই এতিয়া ইয়াতে অলপ লৈ লৈছোঁ পাতখন আপোনালোকে কোমোৰা পাতো ল'ব পাৰে বা লাও পাতো ল'ব পাৰে মই ৰঙালাও পাত লৈছিলোঁ ৰঙালাও পাত হৈছে কাৰণে আৰু এয়া চাওক মাছ পিছৰ ওপৰতো অকণমান সৰিয়হ বটা লগাই পেলাই ধুনীয়াকৈ মেৰিয়াই দিছোঁ আৰু এতিয়া গোটেইখিনি এনেকৈ মেৰিয়াই ল'লোঁ দেখিছে নহয় মাছবিলাকত মেৰিয়াই ল'লোঁ আৰু এতিয়া এয়া কেৰাহী এখনত তেল গৰম হোৱাৰ পাছত ইয়াতে গোটেইখিনি দি দিলোঁ দি পেলাই ঢাকনা দি অলপ ইলুটি শিলুটিকৈ অলপ সময় ভাজিব লাগিব গেছটো মিডিয়ামত দি অলপ সময় ভজাৰ পাছত এতিয়া এয়া চাওক নমাই দিলোঁ আৰু খাবলৈ বিৰাট টেষ্টি হৈছে আপোনালোকেও ট্ৰাই কৰি চাওক এইফালে আৰু এটা মাছৰ ৰেচিপি বনাওঁ বুলি লৈছোঁ আৰু এইফালে মাছ ভাজি আছোঁ এয়া গৰম যিহেতু এতিয়া অকণমান টেঙা খাম বুলি ভাবিছোঁ আৰু কেনেকৈ বনাওঁ আপোনালোকক তাকে দেখুৱাম মই এতিয়া প্ৰথমতে মাছখিনি ভাজি ল'লোঁ আৰু মাছ ভজা তেলখিনিতে এয়া অকণমান জিৰা দি দিছোঁ গোটা জিৰা আপোনালোকে ইচ্ছা কৰিলে পাঁচফোৰণো দিব পাৰে বা মিঠি গুটিও দিব পাৰে আৰু তাতে মই এয়া দি দিছোঁ কেইডালমান মানে ঢেকীয়া শাক বৰ বেছিও নহয় একদম সৰু মুঠি এটা মানে আৰু কোমল কোমল এতিয়া যিহেতু ঢেকীয়া পাতখিনি আৰু ঢেকীয়াখিনি কিন্তু মই কাটি দিয়া নাই দেই এনেকৈ দুটুকুৰামান চিঙি চিঙি হেৰি কৰি দিছোঁ মানে মিহি মিহিকৈ কাটি লোৱা নাই আৰু এইফালে এয়া দালি মই বইল কৰি থৈছিলোঁ মচুৰ দাইল তাতে বিলাহী আৰু হালধি নিমখ দি বইল কৰি থৈছিলোঁ আৰু এয়া ঢেকীয়াখিনি অলপ দেৰি ভাজি তাতে মই এতিয়া দাইলখিনি দি দিলোঁ আৰু চাওকচোন দেখিবলৈ ইমান ভাল লাগিছে একদম চিম্পল আৰু হেল্ডি হয় কোনো মছলাৰ কাৰবাৰ নাই খুব ভাল লাগে এনেকৈ খাই আপোনালোকে নিশ্চয় সকলোৱে জানেই ৰেচিপিটো আৰু যিসকলে নাজানে মই তেওঁলোককহে দেখুৱাইছোঁ আৰু দেই আৰু এয়া চাওক ধুনীয়াকৈ এতিয়া উতলি আছে দালিখিনি আৰু ইয়াতে মই ভাজি থোৱা এতিয়া মাছখিনি দি দিছোঁ আৰু চাওকচোন দেখিবলৈ ইমান ভাল লাগিছে গৰমত এনেকৈ খালেও বিৰাট ভাল লাগে যিহেতু গৰম বৰ মছলাজাতীয় খাবলৈ এতিয়া মন নাযায় সেইকাৰণে আজি এনেকৈ এয়া চিম্পলকৈ এনেকৈ দাইলখন বনালোঁ তাতে মাছ দি দিলোঁ ঢেকীয়া দি দিলোঁ বিৰাট ভাল লাগে এনেকৈ খাই মইতো বিৰাট ভাল পাওঁ আৰু তাৰ পাছত এতিয়া মই এয়া মাছখন উতলি থাকোঁতে ইয়াত মই এয়া মানে নেমু দি দিছোঁ নেমু আপোনালোকে যিমানটো টেঙা খায় সিমানটো জোখত দিব আৰু অলপ সময় উতলিবলৈ দিম উতলি হৈ যোৱাৰ পাছত এয়া মই এতিয়া দি দিছোঁ ইয়াতে অকণমান মান ধনিয়া বাছ হ'লেই আৰু অকণমান সময় উতলাৰ পাছত এইখিনি নমাই থৈ দিম বিৰাট ভাল লাগে খাই আপোনালোকেও বনাই খাবচোন মই কিন্তু বিৰাট ভাল পাওঁ এনেকৈ আৰু প্ৰায়ে আমি গৰমত এনেকৈ মানে টেঙা খায়ে থাকোঁ আৰু এতিয়া খাবও লাগে নহয় জানো আৰু ঢেকীয়া দি পেলাই এনেকৈ বনাই খাবচোন বিৰাট ভাল লাগে ঢেকীয়া কিন্তু বহুত বেছি দিব নালাগে দেই কেইডালমানহে দিব লাগে বিৰাট ভাল লাগে খাবচোন আজিৰ ভিডিঅ'টোত আপোনালোকক মই দুটা মাছৰ বেলেগ বেলেগ ধৰণৰ ৰেচিপি দিলোঁ এটা হৈছে মাছৰ পাতুৰি আৰু এটা মাছৰ আৰু ঢেকীয়াৰ টেঙা জোল আপোনালোকে এনেকৈ বনাই খাবচোন